ঘৰতে আছিলোঁ। আজি আমি এঠাইলৈ উৰুকা খাবলৈ যাম, যিহেতুকে আজি উৰুকা নিশা। তো বলক আপোনালোকে আমাৰ লগত আজি উৰুকা হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বলক। আজি আমাৰ ঘৰৰ ওচৰৰ গোটেই মানুহখিনি লগ হৈ একেলগে এসাঁজ খাম আৰু ইয়াতে সৰুকৈ সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছে। আৰু ইয়াতে সকলোৰে লগত বহি এনেদৰে জুই পোৱাই ভাল লাগি আছে। ময়ো গান গাইছোঁ, বায়ো গান গাইছে, দেউতায়ো গান গাইছে, কিন্তু দেউতাৰ গানটো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ আৰু কেতিয়াবা দেউতাৰ গানো নিশ্চয় শুনাম। আৰু ইয়াতে বহুতে গান গাব, নাচিব, চাই থাকক ভিডিঅ'টো শেষলৈকে। সামৰণি অনুষ্ঠানটো আমি আৰম্ভ কৰিম, তাৰপিছত আমি সাংস্কৃতিক সন্ধিয়ালৈ সোমাই দিওঁ। আৰু এই চাইডতে আমাৰ শ্ৰদ্ধা যাচিলোঁ, বিহুৰ অলপ যাচিলোঁ আৰু সৰু ভাবিছিলোঁ অকণমান তাকে কৈছোঁ। আৰু বিহু অসমৰ জাতীয় উৎসৱ। সাধাৰণতে বিহু এক কৃষিভিত্তিক সাৰ্বজনীন উৎসৱ। বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু। বহাগ মাহৰ 5 তাৰিখলৈ ৰঙালী বিহু উদযাপন কৰা হয়। এই পৰিৱৰ্তনৰ ধামখুমীয়াত ৰঙালী বিহু বিৱৰ্তনৰ মাজেৰে আজি এই ৰূপ পাইছেহি। এইবাবে বহাগ বিহু ৰঙালী বিহু হিচাপে অসমৰ মানুহে পালন কৰে। আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু বা কঙালী বিহু উদযাপন কৰা হয়। শস্যৰে ভৰপূৰ খেতিপথাৰখন বিভিন্ন পোক পৰুৱাৰ পৰা যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে খেতিপথাৰ আৰু নিজ গৃহত থকা তুলসীৰ তলত বন্তি প্ৰজ্বলনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এখন শৰাই আগবঢ়ায়। এই বিহুৰ কিছু অভাৱ অনাটন থাকে বাবে কাতি পুহ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা মাঘ বিহু Gracias.
সকলোকে বিহুৰ শুভেচ্ছা থাকিল। চ' মই নিট 4 টাইমত ক্লিয়াৰ কৰিলোঁ। মই 2017 12 পাছ কৰিছিলোঁ এণ্ড 2020 ক্লিয়াৰ হৈছিল। দেৰি হৈ আছে আপোনাৰ বাবে দেৰি হৈ আছে এই হ'ল 10 মিনিট কিন্তু এইবাৰ অলপ ভালকৈ কৰা হৈছে, অলপ ডাঙৰ কৰি কৰা হৈছে। যিসকলে এইটো উদ্যোগ লৈছে তেওঁলোক সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু আজি অনুষ্ঠানটোত আমি উপস্থিত থাকি খুবেই আনন্দ অনুভৱ কৰিছোঁ আৰু অনুভৱ কৰিছোঁ। আৰু এটা আমি ইয়াত ভাল এটা মিলা প্ৰীতিৰ হেৰি দেখিছোঁ। আচলতে আমি অসম চুবুৰীয়া যিসকল আছোঁ আমি সকলোৱে ব্যস্ত, সদায় সকলোকে লগ নাপাওঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হ'লে আমি সকলোৱে একেলগে মিলিব পাৰোঁ, মত বিনিময় কৰিব পাৰোঁ আৰু আমাৰ মাজত মিলা প্ৰীতিটো বহুতখিনি আগবাঢ়ে বা বহুতখিনি ভাল হয়, আগতকৈ বেছি ভাল হয়। আমাৰ মাজত বুজাবুজিও ভাল হয়। সেইবাবে এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব লাগে। আৰু বিহুৰ দৰে এনেকুৱা উপযুক্ত অনুষ্ঠান আৰু বেলেগ হ'ব নোৱাৰে। কাৰণ বিহু হ'ল অসমীয়াৰ জাতীয় উৎসৱ, বিহু হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি আৰু বিহু হ'ল অসমীয়াৰ জীৱন ৰেখা। সেইবাবে বিহুৰ দৰে অনুষ্ঠানবিলাক আমি এইদৰে সকলোৱে মিলি পাতিব লাগে। আৰু আমি ভাবিছোঁ অহা বছৰৰ পৰা বিহুৰ দুদিন আগতে চাব বা ভাল ফল দেখুৱাব তেওঁলোকক আজি আমি সৰু সৰু কিবা এটা পুৰস্কাৰ দিব পাৰিম। তাৰ পৰা তেওঁলোকৰ আপোনালোক হাত চাপৰি মাৰিবলৈ বেয়া পায়, কিন্তু ক্ষুদ্ৰ হাত চাপৰি এজন শিল্পী এজন ব্যক্তিক যে কিমান উৎসাহিত কৰিব পাৰে এইটো কথা আপোনালোকে তেতিয়া অনুভৱ কৰিব যদি আপোনালোকে তেনেকুৱা এটা বক্তব্য ৰাখিব। গতিকে মই অনুৰোধ কৰিছোঁ সমূহ আমাৰ নতুন জেনেৰেশ্যন তেওঁলোকে হাত চাপৰি মাৰিবলৈ টান পায়। আৰু আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগে যে জ্যেষ্ঠ ব্যক্তি এজনে কি কৈ আছে, আমি শুনিবলৈ চেষ্টা কৰিব লাগে। আমি অন্য মনস্ক হ'ব নালাগে, এইটো বৰ বেয়া কথা। গতিকে আমি আগলৈ যাতে আমি এনেকুৱা ধৰণে নকৰোঁ। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে কিবা ক'লে মন কৰিম, শুনিম নহয় নিশ্চয়। একেলগে কওক, শুনিব লাগে, শুনিম বুলি কোৱা, শুনিম নে? নিশ্চয় শুনিম। আমি অকণমান আগতে আমি ঘোষণা কৰিছিলোঁ এটা সম্বৰ্ধনা অনুষ্ঠান আছে বুলি, আৰু সেই সম্বৰ্ধনা জনোৱা ব্যক্তি তিনিগৰাকী আমাৰ মাজত আজি এইখিনিতে আছে। গতিকে প্ৰথমতে আমি সেই তিনিগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি যাম। আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িম। প্ৰথম এই চেৰেমনিৰে আমাৰ মাজত উপস্থিত আছে এগৰাকী জ্যেষ্ঠ ব্যক্তি, আমাৰ নীতিগৰাকী মা, তেখেত জেঠী, আমাৰ জেঠী। তেখেতক আমি প্ৰথমতে তেখেতে ফুলা গামোচাৰে মাত বিহু গামোচাৰ জৰিয়তে এখন অভ্যৰ্থনা জনাব আমাৰ ভাবি আমাৰ পৰিয়াল আমাৰ জেঠীক সম্বৰ্ধনা জ্ঞাপন কৰিলে।
আৰু দুগৰাকী ব্যক্তি আমাৰ মাজত আছে, আমি তেখেতসকলক সম্বৰ্ধনা জনাম। আৰু সম্বৰ্ধনা জনাব আমাৰ দুলুভাই, অৰ্থাৎ আমাৰ দুলুভাই সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ আমি তিনিজন আৰু এগৰাকী ব্যক্তি আছে, তেখেত জয় হিচাপে পৰিগণিত হৈছে, গুৱাহাটী নিবাসী আমাৰ অভয়পুৰীৰ জয়। আমি এই হিচাপে তেখেতক আমাৰ মাজত পাই আমি প্ৰধান আনন্দিত হৈছোঁ। তেখেতসকল অতি ব্যস্ত ব্যক্তি, তেওঁলোকৰ আমাৰ এই অনুষ্ঠানটোৰ কথা শুনি পেলাই তেওঁলোকে ইমান আগ্ৰহেৰে ইয়ালৈ আহি উপস্থিত হৈ আমাৰ মাজত সুন্দৰকৈ আমাৰ লগত যোগ হৈ আছে। সেই বস্তুবিলাকলৈ আমাৰ প্ৰথমতে মই মাঘ বিহুৰ ওলগ জনাইছোঁ, লগতে আগন্তুক লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতক জনাবলৈ আমি আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ সম্বৰ্ধনা জনাব। আহক আমি তেখেতক সম্বৰ্ধনা জনাব। হাততালিৰে এই হিচাপে আমাৰ তেখেতক আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে তেখেতে আমাৰ বিষয়ে নাজানিব পৰা বিষয়ে বেছি আমাৰ ইয়াত অহা নাই, গতিকে যিকেইদিন আহিলে সেইকেইটাৰ ভিতৰত অভয়পুৰী অঞ্চলখনৰ বিষয়ে যি নলেজ হ'লে কেনেকুৱা ধৰণৰ অনুভূতি বা অনুভৱ তেওঁ অকণমান আমাক শ্বেয়াৰ কৰিলে। অভয়পুৰীখন কেনেকুৱা লাগিছে, অভয়পুৰী আমাৰ যিখিনি মানুহ তেওঁ লগ পাইছে, তেওঁলোকৰ লগত কথা পাতি কেনেকুৱা পাইছে, এই বিষয়ে তেওঁ মনৰ লগত লগ পালোঁ। আৰু ইয়াতে চাইকেল গুৱাহাটীৰ পৰা চাব আহিলোঁ আৰু ইয়াতে বিভিন্ন ধুনীয়া প্ৰগ্ৰেম ইয়াতে চাবলৈ বিচাৰিছোঁ চাইকেলে। আৰু মানুহবোৰ বিৰাট ফ্ৰেণ্ডলি হয়, চবে বহুত মন কৰিছে। অভয়পুৰী বহুত ধুনীয়া জেগা, অভয়পুৰী চাবলগীয়া বহুত ধুনীয়া জেগা আছে। পাব্লিক অলপ বেয়া মই কথাটো হেৰি কৰিছোঁ, বিহুৰ শুভেচ্ছা আচলতে থাকিলে বাকী একদম ভাল লাগিছে। তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ তেখেতৰ বিশেষ তেখেতে কৈছে অভয়পুৰীত তেখেতে আগতে আহিছিলে, অভয়পুৰীৰ বিষয়ে কিছু জানে, গতিকে তেওঁ আজি জানো, গতিকে তেওঁক এই কাৰ্যটোত আমি হাত-চাপৰিৰে উৎসাহিত কৰিম। তেখেতে এইটো কণ্টিনিউ কৰিব বুলি আমি আশা ৰাখিছোঁ। মিউজিক এনেকুৱা এটা বস্তু যিটো বহুততকৈ মূল্যৱান, গতিকে আমি এই বস্তুটো তেখেতে যাতে ভাগ নিদিয়ে, তেখেতে কণ্টিনিউ কৰি থাকে, তেখেতলৈ আমি এইটো অনুৰোধ জনাম। আৰু কেতিয়াবা যদি আমাৰ সুবিধা হয়, সুযোগ সুবিধা পাওঁ, তেখেতৰ এই অনুষ্ঠান আমি চাম। আজিতো নিশ্চয় চাম, কিন্তু তেওঁ গীটাৰ বজাব, তেওঁ লেফটি, গতিকে গীটাৰ বজাবলৈ অকণমান অসুবিধা হ'ব তেওঁ জানিব দিছে। তেওঁ লেফ্ট হেণ্ডেৰে গীটাৰ বজায়, গতিকে গীটাৰ তাৰবোৰ লোকপাত কৰিব লাগে, অকণমান অসুবিধা হ'ব। যি কি নহওক আমি তথাপিও চেষ্টা কৰিম তেখেতৰ প্ৰতিভাৰ বিষয়ে কিছু আমি উপভোগ কৰাৰ চেষ্টা কৰিম। আমাৰ ইয়াত থকা সম্বৰ্ধনা অনুষ্ঠানৰ ব্যক্তি চাগে নাই আৰু বাকী কেইজনমান আছে, আমি আমাৰ গাঁৱতে আছে। আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰি অহাৰ আমি আহিম। আৰু এইখিনি সময়তে আমাৰ ধীৰে মোৰ বন্ধু তেখেতকো মই আমাৰ ইয়াত তেওঁ যথেষ্ট সহযোগিতা কৰিছে। তেখেতক কিছু আমাৰ উপস্থিত ব্যক্তিসকলক আলোচনা কিছু কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ জেলদাৰ ভাই আছে, তেখেতক কিছু ক'ব। উপস্থিত থকা कौन भाईटी भंटीসকল कौन भाईटी भंटी एटेंशन प्लीज तुम्हारे बेलेगत मोबाइल बंद करा मोबाइल आज मोबाइल नाई आज मोबाइल बंद तुम्हारे मजर पर क्या कबा नेকি তুমি কি বলো তুমি কবা কিবা তুমি দি যাও কবা কোৱা তুমি দি বিহুৰ পিছত নাই তুমি কিবা এটা কোৱা কি মন গৈছে আজি কি ক'ব মন গৈছে এটা জোক ক'লে হ'ব তোমাৰ কি ক'ব মন গৈছে যদি গান জানা তুমি গান এফালে গাইবা
তুমি ইয়াত যদি লাজ কৰা বেলেগত কেনেকৈ গাবা কোৱা মইতো জাষ্ট ষ্টাৰ্ট কৰিছোঁ কালি শিকিছোঁ ইমান ভালকৈ নাজানো হিন্দী চং হয় शाम भी कोई जैसे नदी लहर जैसे बह रही है कोई अनकही कोई अनसुनी बातें धीमे धीमे कह रही है कहीं ना कहीं सोए हुए सहना तुम कहीं ना कहीं सोए हुए सहना तुम আৰু এতিয়া এটা ফেচবুকত ফেমাছ হৈছে ভাই ভনী দিছিলে যে নলবাৰী কি নাম আছিল কি আছিল মোৰ নাম থাকেতো বিৰাট ধুনীয়া এইটো ঘৰখনৰ হৈছে মই এটা অসমীয়া চং গাম জাষ্ট ষ্টাৰ্ট কৰে ফাৰ্ষ্ট অফ অল তাৰ নাম হ'ল চৰকাৰাজ কোঁৱৰ লিৰিক্স হ'ল মাতৃ পাতৰ নামৰ ফাগুন বৰণ নিবিৰ লগন হেৰুৱা কবিতা কলতল কলতল ফাগুন বৰণ নিবিৰ লগন হেৰুৱা কবিতাৰ কলতল কলতল Thank you. হিন্দী মিউজিক অসমীয়া গান না নাই ভাল ৰঙাকৈ দুগালতে চুমা দি যাম উৰণীয়া উৰে মন আকাশত মোৰে দেখি দেখি দুখ সপোনত লিখাজনে লিখিছেনে কপালত হবি জানো মোৰে জনমত মৰমৰে মিঠা মিঠা এতিয়া মাইকটো ইফালে দিলে হ'ল তাতে গাব এইবাৰ গাও গাও নহয় আপুনি গাও জাগাত পড়ছে কবিতা পঢ়িয়া মই প্ৰথমতে আমাৰ এই উৰুকাৰ নিশা
সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা যাচিছোঁ। মই বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যই লিখা স্বাধীনতা নামৰ কবিতা এটা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাটোৰ নাম স্বাধীনতা। স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট বহি, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আচাৰ্যবোৰত, দিনৰ চেতৰুতিবোৰত। মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ ধৰি। স্বাধীনতা। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাই চুবুৰিত, ভাগিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিম ৰিম বৰষুণ জাকৰ কমল। স্বাধীনতা। স্বাধীনতা কতেই বা নিলিখিম মই তোমাৰ। ধন্যবাদ। আমি গমেই পোৱা নাছিলোঁ যে ইমান এটি সুন্দৰ কবিতা ইমান ধুনীয়াকৈ সম্পূৰ্ণ মুখাস্থ ইয়াত আবৃত্তি কৰিব। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্ভৱ তেখেতে ছাত্ৰ অৱস্থাত কবিতা আবৃত্তিত যথেষ্ট নাম কৰিছিলে, ইয়াৰ পৰা অনুমান কৰিব পাৰি। যি নহওক তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। এইবাৰ আমি পুনৰ এটি গান গাবৰ বাবে অনুৰোধ জনাইছোঁ। দিয়া, তুমি এতিয়াতে গান গাই দিয়া আমাৰ মাজত। দিয়া, তুমি গান গাই দিয়া। তোমাৰ বুকুৰ সপোনবোৰো যে হাৰে থাকে, জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াত প্ৰীতি ধুবৰিও খেলি থাকে। লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে, জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াৰ প্ৰীতি ধুবৰিও খেলি থাকে। তুমি কোৱা, তুমি কোৱা। যি নহওক আজি এই উৰুকাৰ নিশা আমি ভালেই উপভোগ কৰিছোঁ। সম্ভৱ আন বহুততকৈ আমি ভাল উপভোগ কৰি আছোঁ। আমাৰ মাজত উপস্থিত আছে আটাইতকৈ বয়োজ্যেষ্ঠ আমি খুৰী বুলিয়ে মাতিম। আমি খুৰীৰ পৰা দুআষাৰখিনি কব পাৰিছোঁ। নাই বহি 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 আমি প্ৰতিজন অসমীয়া আৰু প্ৰতি অসমীয়াৰে বিহু কথাটো বা বিহু উদযাপন কৰাটো আমাৰ দায়িত্ব বা কৰ্তব্য। মইতো বিহু বুলিয়ে নহয়, অসমৰ প্ৰাণ দেখা হৈছে বৰলুইত প্ৰাণ দেখা। বৰলুইত নহ'লে অসমীয়াত নাথাকিল আৰু বৰলুইতে অসমীয়াত জীয়াই ৰাখিছিল। এই বৰলুইতক লৈয়ে মই কবিতাই যেতিয়া সৰুতে মই কিবা কৰিব লাগিছিলে, মোৰ যদি খং উঠে মই কিতাপৰ পাতত ডাঙৰকৈ ব্ৰহ্মপুত্ৰটো লিখিছিলোঁ। মই একো নিলিখোঁ, অকল ব্ৰহ্মপুত্ৰ। ইমান ভাল পাওঁ মই ব্ৰহ্মপুত্ৰ নদীখনক, আৰু প্ৰতিজন অসমীয়াই যাতে ব্ৰহ্মপুত্ৰক ভাল পায় এইটো মই বিচাৰোঁ। এয়ে মোৰ সকলোৰে প্ৰতি অনুৰোধ। আৰু কৰি সৰু কবিতাটো সকলোৱে ভাল বুলি ক'লে মোৰ যেন গৌৰৱ আহিব, সেইটোৱে ভাল লাগে। ইয়াতে মই সামৰিলোঁ। ধন্যবাদ খুৰী। আপুনি আপোনাৰ বক্তব্য আৰু ব্ৰহ্মপুত্ৰক লৈ বা লুইতক লৈ যিটো কবিতা গাই শুনালে আমাক, বা আপুনি নিজে লিখা স্বৰচিত,
তাৰ বাবে আপোনাক বহুত ধন্যবাদ দিছোঁ। হয়, আচলতে আমাৰ পৰিচয় আমি ক'ৰ, আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ। মই এটা মোৰ কবিতা আবৃত্তি নহয় মানে পঢ়িলোঁ না, শুনিলানে? শুনিলা অসমীয়া? আমি সকলোবোৰ মাতৃৰে এটা পুত্ৰ সন্তান মানে পুত্ৰ সন্তান জন্মৰ পিছত আমি এজনী বোৱাৰীৰ কথা কল্পনা কৰোঁ। যেনেকৈ ছোৱালী এজনীয়ে সদায় সৰুৰ পৰাই তাইৰ মানে সপোনৰ কোঁৱৰ এজনকো মানে কল্পনা কৰে, ঠিক তেনেদৰে প্ৰত্যেক মাতৃয়ে ৰাতি ক'ব পাৰিম। কবিতাটো তেনেকৈ ঠিক মনত নাই, হয়তো মই 2-এটা লাইন পাহৰি যাবও পাৰোঁ, গতিকে তেনেকৈ এডজাষ্ট কৰি শুনিব লাগিব। কবিতাটোৰ নাম সময়ৰ ৰং। লাহে লাহে আমি সেউজীয়া বননিখনত সোমাই পৰিছোঁ। জৰাজীৰ্ণ হালধীয়া ৰঙৰ বেঞ্চখনত আমি দুয়ো বহি পৰিছিলোঁ, দুই মূৰে। নিৰাপদ দূৰত্বৰ ব্যৱধান নে সময়ৰ দূৰত্বৰ ব্যৱধান গম পোৱা নাছিলোঁ। তুমি সময়ৰ বহু আগতেই আহিলা, মই কৈছিলোঁ, আৰু তুমি সময়ৰ বহু পিছত। তেওঁ ক'লে, ঠিক সময়ত অহা হ'লে আমাৰ দুইজনৰে সময় মিলিলেহেঁতেন। আমি নীৰৱে কৈ উঠিলোঁ। তুমি সময়ত হালধীয়া বৰণ পিন্ধিছা আৰু মই সেউজীয়া ৰহণ সানিছোঁ। আমাৰ মাজত বহুত ব্যৱধান। তেওঁ ক'লে, মই ৰঙৰ কোনো সময় নাথাকে। ধন্যবাদ। এইবাৰ মই এটা কবিতা আবৃত্তি কৰিব খুজিছোঁ। কবিতাটো মই নিজে লেখা। কবিতাটোৰ নাম হ'ল বাৰান্দা। আমাৰ অসম আৰ্হিৰ পুৰণি ঘৰটোত এখন বাৰান্দা আছিল, 10 ফুট দীঘল আৰু 6 ফুট বহল। তাত দুখন কাঠৰ চকী সদায় ৰৈ থাকে। কোনোবা অচিনাকি আলহী আহিলে দেউতাই প্ৰথমে তাতে বহুৱায়। আমি যেতিয়া ডাঙৰ হ'লো, ঘৰৰ পৰা দূৰত থাকিব লগা হ'ল, মা দেউতাই সেই চকী দুখনতে সদায় আবেলি বহি থাকে, ৰৈ থাকে কাৰোবাৰ অপেক্ষাত অসীম দৃষ্টিৰে। নিজান বাৰান্দাত চকী দুখনৰ সৈতে মা দেউতা আৰু নিৰ্জন হৈ পৰে, যেন নিসংগতাৰ এক বাস্তৱ চকীহে। বাৰান্দাই জানো মানুহৰ শেষ আশ্ৰয় হ'ব পাৰে? বহু বৃদ্ধ বৃদ্ধাক বাৰান্দাতে বহি থকা দেখোঁ। আলিবাটেৰে যোৱা মানুহে নৈশব্দত দুৱক দেখি ভাবে, পুতেক বোৱাৰীকে এনেকৈ এৰি থৈ যাব লাগেনে? এনে দৃশ্যৰ বাৰান্দাই পুতেক বোৱাৰীকৰ প্ৰতি ধাৰণাটোকে বেয়া কৰি দিয়ে। বাৰান্দাৰ এনেকুৱা কাহিনী অলেখ আছে, তথাপি মানুহে ভোগ কৰে বাৰান্দাময় এক জীৱন। বাৰান্দাৰ বুৰঞ্জীও নিহমতীয়া নহয়, সেইবাবে মই বাৰান্দাটোলৈ নষ্টালজিক হওঁ। বহুতে চুচুক চামাককৈ কাৰোবাৰ বাৰান্দাত উঠিয়েই প্ৰথম প্ৰেমৰ পৰিচয় হয়। কোনোবা অচিনাকি বাটৰুৱাই বৰষুণৰ পৰা ৰক্ষা পাবলৈ বাৰান্দালৈ উঠি থকা বাৰান্দাৰ প্ৰতি সকলো মানুহৰে দুৰ্বলতা আছে। ধনী মানুহৰ ঘৰত বাৰান্দাতে বিলাতী কুকুৰটো ৰখি থাকে। কুকুৰটো দেখি মানুহখিনিক আগুৱাব নে পিছুৱাব ভাবিবই নোৱাৰে। যিহে সকলোমুখৰ কুকুৰ, কিবা বোলে তেল পিঠা খাই আছোঁ, চাওঁ। সেনেকে jangan maaf
ৰাস্তাখিনি উঠি আমি ইয়াত এখন প্ৰীতি ভোজৰ আটাই ধন্যবাদ কৰিছোঁ। আমি চলাই দিব পাৰোঁ যিসকলে কিছুমান অসুবিধা সেইসকল ৰাইজক আগন্তুক দিনত সহযোগিতা আজি এই উৰুকা উৎসৱ সংগতি ৰাখি আমি এখন সাংস্কৃতিক অনুষ্ঠান আৰু এখন আলোচনা চক্ৰ আমি এইটো অনুষ্ঠান ৰাখিছোঁ। বিভিন্ন বক্তা বিভিন্ন ব্যক্তি আমাৰ লগত আছে, তেখেতসকলে সংগীত শিল্পী গীত গাই আমি কিছু শিল্পীক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কিছুমান আছে আমি সেইসকল শিল্পী অসমীয়া নাই, গতিকে আজি আমি তেখেতক আমাৰ আজি এই মঞ্চৰ জৰিয়তে আমি আলোচনা কৰিব। আমাৰ শ্ৰদ্ধাৰ নুৰুল দা লিখনি তেওঁ লিখে, তেখেতৰ লিখনি কিছু অংশ আমি কৰি আমাৰ এইখন কথা এটি অনুষ্ঠান আমি ৰাখিছোঁ। Thank you.
आज मौसम बड़ा बेईमान है, बड़ा बेईमान है आज मौसम, हो आज मौसम है
আমি ভাত খোৱাখিনি দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। ইয়াতে এনেদৰে ভাত খাইছিলোঁ আমি, চাওক। আৰু তো এতিয়া বহুত আন্ধাৰ হৈ আছে, সেইকাৰণে ভালদৰে দেখা পোৱা নাই। আৰু এতিয়া আমি ঘৰ পাই গ'লোঁ, আৰু আন্ধাৰৰ কাৰণে ঘৰটো ভালদৰে দেখা পোৱা নাই, চাওক আধাই চাওক। গোটাবা আছে নাই ভিতৰত? গোটাবা থাকিলে ফুটব, আহিলে ভাল লাগে চাউণ্ড হ'লে।